আপোনাক যদি কোনোবাই সোধে আপুনি কি ইংৰাজী ব্যৱহাৰ কৰে ব্ৰিটিছ ইংলিছ নে আমেৰিকান ইংলিছ আপুনি কি উত্তৰ দিয়ে বাৰু তো আজি এইটো টপিকৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ হয়তো বহুতে জানে জনাসকলেও চাব নজনাসকলেও চাব নজনাসকলে জানিব আৰু জনাসকলে মই যে কিবা ভুলকৈ কৈছোঁ তেতিয়াহ'লে আঙুলিয়াই দিব এতিয়া আমি বহুত এপ ইনষ্টল কৰি থাকোঁ ডাউনলোড কৰি থাকোঁ তেতিয়া আমাক তাত সোধে ভাষাৰ প্ৰিফাৰেন্স মানে আমি কোনটো ভাষা ব্যৱহাৰ কৰিব বিচাৰোঁ সেই এপটো ব্যৱহাৰ কৰোঁতে তেতিয়া আমি অবভিয়াছলি অসমীয়া ভাষাটো বিচাৰি ফুৰোঁ কিন্তু দুৰ্ভাগ্যবশতঃ অসমীয়া ভাষাটো সকলো এপতে নাথাকে তেতিয়া আমি বিচাৰি পাওঁগৈ আমি জনা ভাষা দুটা থাকে ইংৰাজী আৰু হিন্দী ভাষাটো আমি ক'ব পাৰোঁ বুজি পাওঁ কিন্তু আমাৰ বহুতৰ ওচৰতে হিন্দী কিপেডখন নাথাকে তেতিয়া আমি গৈ থৈ ইংৰাজী ভাষাটো বাছনি কৰি লওঁ কিছুমান এপত ইংৰাজীৰো দুটা ভাগ দিয়া থাকে এটা থাকে ইংলিছ ব্ৰেকেটত লিখা থাকে US আৰু এটা থাকে ইংলিছ ব্ৰেকেটত লিখা থাকে UK এটা এইকেইটা কি বস্তু US মানে হৈছে ইউনাইটেড ষ্টেটছ মানে হৈছে আমেৰিকান ইংলিছ UK মানে হৈছে ইউনাইটেড কিংডম সেইটো হৈছে ব্ৰিটিছ ইংলিছ এতিয়া আমি কোনটো ব্যৱহাৰ কৰোঁ যিহেতু ব্ৰিটিছসকলে আমাক বহুত বছৰ শাসন কৰিলে তেওঁলোকে আমাক এটা ভাষাৰ লগত পৰিচয় কৰাই দিলে আনকি আমাৰ বিদ্যালয়সমূহত মানে ইনষ্ট্ৰাকশ্যনৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো সেইটো ভাষা কৰি দিছিল সেইটো হৈছে ইংৰাজী ভাষা আৰু সেইসকলৰ পৰা আমি যিহেতু এইটো ভাষাটো শিকিলোঁ তেতিয়াহ'লে আমাৰ উত্তৰটো হৈছে আমি ব্ৰিটিছ ইংলিছ ব্যৱহাৰ কৰোঁ এতিয়া ব্ৰিটিছ ইংলিছ আৰু আমেৰিকান ইংলিছৰ মাজত কি ডিফাৰেঞ্চ ইংৰাজীটো ইংৰাজী কিন্তু কিছুমান ডিফাৰেঞ্চ আছে গভীৰলৈ নাযাওঁ কিন্তু সৰু সৰু কেইটামান এনেই মই কৈ দিছোঁ যেনে ধৰি লওক আপোনালোকে স্পেলিঙত ডিফাৰেঞ্চ পাব ধৰি লওক আমি যেনেকৈ শিকিছোঁ সৰুতে COLOUR কালাৰ কিন্তু আমেৰিকান ইংলিছত লিখিব COLOR হয়তো উচ্চাৰণটো কালাৰ ঠিক আছে আৰু ধৰি লওক ফেভৰেট FAVOURITE তো আমেৰিকানসকলে ইউটো নিলিখে FAVORITE এনেকুৱা ধৰণৰ আমি স্পেলিংবোৰ মাজে মাজে দেখা পাওঁ আৰু তেতিয়া ভাবোঁ কি হ'লনো কিয় এনেকুৱা হ'ল হয়তো প্ৰিণ্টিং মিষ্টেক নে শ্বৰ্ট ফৰ্ম নেকি আজিকালি চব শ্বৰ্ট ফৰ্মত চলিছে নহয় শ্বৰ্ট ফৰ্ম বুলিয়ে ভাবি থৈ দিওঁ আচলতে সেইটো নহয় সেইটো ব্ৰিটিছ ইংলিছ আৰু আমেৰিকান ইংলিছৰ ডিফাৰেঞ্চৰ কাৰণে হয় কোৱাটোতো নকয় কোৱা উচ্চাৰণটো বহুত বেলেগ ধৰণৰ ডিফাৰেঞ্চ কিছুমান আহি যায় আৰু গ্ৰামেটিকেলো বহুত ডিফাৰেঞ্চ আহি যায় তো মই সেইখিনি কথালৈ নাযাওঁ আমাৰ মেইন টপিকটো আছিল যে আমি কি ইংৰাজী ব্যৱহাৰ কৰোঁ তেতিয়া হৈছে আমি ব্ৰিটিছ ইংলিছ ব্যৱহাৰ কৰোঁ হয়তো যিসকলে নাজানে মই ভাবিছোঁ তেওঁলোকৰ বাবে এইটো ভিডিঅ'টো অকণমান ইনফৰ্মেটিভ হৈছে ধন্যবাদ